ক'ত কেনেকৈ হৈ যায় একো গমেই পোৱা নাযায় আৰু মোৰ কাহিনী ঠিক এনেধৰণেই আৰম্ভ হৈছিল। অলপ এইফালে যাবা নেকি? নাই মোৰ একচুৱেলি মানে বমি হয়। মই আৰু মোৰ ফ্ৰেণ্ডজনী গুৱাহাটী গৈ আছিলোঁ মোৰ দাদাৰ খবৰ ল'বলৈ, যিহেতু তাৰ এক্সিডেণ্ট হৈছিলে। আৰু গাড়ীখনত বহাৰ লগে লগে মোৰ চকু এজন ল'ৰা ওপৰত পৰিল আৰু সিও মোৰ ফ্ৰণ্টতে বহি আছিলে। ল'ৰাজন বৰ মৰম লগা আছিল। প্ৰথম চাৱনিতে যেন কিবা বৰ ভাল লাগি গৈছিল। সিও লাজে লাজে মোৰ পিনে চাই আছিলে আৰু এনেকৈ আমি গৈ থাকিলোঁ। ৰাস্তাতে দাদাক এটা কল কৰোঁ বুলি ফোনটো চাওঁতে দেখিলোঁ যে মোৰ ফোনত চাৰ্জে নাছিল। তোৰ ফোনটো দেচোন। ফোনটো নানিলোঁ নহয়, বেয়া হৈ আছিলে যে থৈ আহিলোঁ। মোৰো চাৰ্জ শেষ হৈ গ'ল। আচ্ছা, মোৰ তাত পাৱাৰ বেংক এটা আছে, লাগিলে ল'ব পাৰা। অঁ, তেনেতে সেই ল'ৰাজনে মোক তাৰ পাৱাৰ বেংকটো উলিয়াই দিলে আৰু এনেকৈ আমি চাৰ্জ দি গৈ থাকিলোঁ। ল'ৰাকেইজন বৰ উৎপতীয়া আছিল। সিহঁতৰ কথা শুনি আমি গোটেই ৰাস্তাত হাঁহি হাঁহি গৈ থাকিলোঁ। এনেতে ড্ৰাইভাৰে গাড়ীও ৰখাই দিলে আৰু আমি গাড়ীৰ পৰা নামি কিবা কিবি খাবলৈ লৈ ল'লোঁ। ব'ল আমিও কিবা লৈ আহোঁ। আমি দোকান গৈ খোৱা বস্তু লৈ আহিলোঁ। সিহঁতৰো দুজনে দোকান গৈ কিবা কিবি লৈ আহিলে আৰু আমাক কেক এটা এটা দি দিলে। মোৰ লগৰ এজনীয়ে নল'লে। মই ভাবিলোঁ নল'লে কথাটো বেয়া হ'ব বুলি মই এটা লৈ ল'লোঁ। আৰু যেতিয়া আমি সিহঁতক চিপছ দিলোঁ, সিহঁতৰ মুখকেইখন গুটকাৰে ভৰি আছিল। সেইকাৰণে সিহঁতে নাখালে। তেনেকৈ গাড়ী চলিল আৰু আমি গৈ থাকিলোঁ। আৰু এনেকৈ আমি গুৱাহাটী আহি পালোহি। বাই বাই, ভাল লাগিলে লগ পাই। বাই বাই। সিহঁতো গুচি গ'ল আৰু আমিও বাছত উঠি দাদাৰ ৰুমলৈ আহিলোঁ। পিছে তাৰ নামটোহে সুধিব পাহৰি থাকিলোঁ। নামটো গম পালে ভাল আছিলে। অঁ, এইটোৱে আছিলে। ব'ল দাদা, ভাল পাইছ? অঁ, অলপ চলপ পাইছোঁ আৰু। মেডিচিন টাইমলি লৈছনে তই? অঁ, ডক্টৰে কিবা কিবি দিছে আৰু। লাহে লাহে। মায়ে টিফিনত কিবা দিছে, খাই ল। খাই ল'ম দে। দাদাৰ ৰুমত গৈ তাক কিবা এটা খাব দি তাৰ গোটেই ৰুমবোৰ আমি দুজনী মিলি চাফা কৰিলোঁ। দাদা চাহ দিয়কচোন। চাহ লগত কিবা ল'ব লাগিছিলে ন? গজা খাব লাগিছিলে। আৰু এনেকৈ আমি ফোন কিনিবলৈ গ'লোঁ। দাদা ফোন দেখাবচোন। 64 মেগাপিক্সেল। এইটোচোন তাজমহললৈকে জুম কৰিব পাৰিম। ফোন কিনাৰ পিছত আমি সকলোৱে ফেঞ্চিলৈ গৈছিলোঁ কিবা কিবি কিনিবৰ কাৰণে। মোৰ মনটোৱে যেন সেই ছোৱালীজনীকে বিচাৰি আছিলে। আৰু লগৰ কেইজনে বৰকৈ জোকাব ধৰিলে, কিন্তু তাইৰ নামটোকে সুধিব পাহৰি থাকিলোঁ। এতিয়া আমি যাওঁ, তই ভালকে থাকিবি। অঁ, ভালকে যাবি। বাই বাই। এনেকৈ আমি দাদাৰ ৰুমৰ পৰা আহি গ'লোঁ। মোৰ চকুৰ জুৰিয়ে এতিয়াও সেই ল'ৰাজনকে বিচাৰি ফুৰিছিল। লগৰজনীৰ আগত সিহঁতৰে কথা কৈ আছিলোঁ। অহাৰ টাইমত যে ইমান ভাল লাগিছিল। গোটেই ৰাস্তাত হাঁহি হাঁহি আহিছিলোঁ। আকৌ যদি লগ পোৱা হয়, কিন্তু নাপালোঁ। আৰু এনেকৈ আমি ৰঙিয়া পালোঁ। খিৰিকীৰ ওচৰত মূৰটো থওঁতে আকৌ দোকান এখনত সিহঁতক দেখিলোঁ। মনত যে বিৰাট এটা ফূৰ্তি লাগিছে। বলচোন বল দাদা, ৰখাব বল না, বলচোন বল। ভাগ্যও যে কেনেকৈ মিলি যায়, আচৰিত। তোমালোক চোন ইয়াতে গাড়ী পোৱা নাই নেকি? গাড়ীয়ে পোৱা নাই, সেইকাৰণে ৰখি আছো। আমিও গাড়ী পোৱা নাই। ইয়াতে গাড়ী এৰি বাকী চব পায়। পাই ন? হয় পাই। মন্টিছো গাড়ীখনে ৰখি আছে নেকি? গাড়ীৰ কাৰণে ৰখি আছো। আমি আহিছো। বাই বাই। ঠিক আছে। আহিছো। নামটো সুধ। আৰে তাই দাদা আহিছে, মোৰ নাম কেনেকৈ সুধিম বে? আৰু এনেকৈ আমি ঘৰ আহি পালোহি। মই ঘৰ আহি ফ্ৰেছ হ'লোঁ
আৰু লগৰজনীক ফোন কৰিলোঁ আৰু সিহঁতৰ কথাই কৈ গ'লোঁ। মোক লগৰজনীয়ে বিৰাটকৈ জোকাব ধৰিলে। এনেকৈ দিন গৈ থাকিল আৰু এক্সামো আহিল। অ' মা আহিছোঁ দেই। লাহে লাহে মনটো পঢ়াৰ পিনে আনিব ধৰিলোঁ, কিন্তু মনটো পঢ়াত একেবাৰে বহা নাছিলে। ঐ তই বিচাৰি পালি নাই? পাৰিলে নাই? নাই পোৱা এটা আইডিয়া আছে বে। কি আইডিয়া? ফেচবুকত চব কমন নাম চাৰ্চ কৰি চাম। এইটো ভাল হ'ব বে। একফালৰ পৰা। ঐ নামৰাতা মাৰ। এইজনী নেকি? এটা নামতে পাই গ'লো নেকি? চি আইডি থাকিব লাগিছিল নেকি তই? এনেকৈ যেন আমি বহুত টাইম বিচাৰিলোঁ। জেচিবিয়ে গাঁত খান্দাৰ নিচিনা আমি গোটেইকেইজনে মিলি যেন ফেচবুক খান্দি পেলালোঁ, কিন্তু তাইক বিচাৰি নাপালোঁ। মই চি আই ডিত থাকিব লাগে ন? বিচাৰি উলিয়ামেই আজি। যিহেতু এক্সামৰ দিন কাষ চাপিছিল, ময়ো পঢ়াৰ পিনে মোৰ মনটো আনিব ধৰিলোঁ। তেনেতে এদিন হঠাতে ফেচবুকৰ নটিফিকেশ্যন এটা আহিল আৰু সেই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱাজন আন কোনো নাছিলে, মোৰ ভাল লগা ল'ৰাজনৰ ফ্ৰেণ্ড সৌৰভ আছিলে, যিজনে হাফ পেণ্ট পিন্ধিয়ে গুৱাহাটী আহি গৈছিল। আৰু এনেকৈ আমি হাই হেল্ল' মেছেজ কৰিলোঁ। তোৰ কাৰণে সাৰপ্ৰাইজ এটা আছে। কি সাৰপ্ৰাইজ? সাৰপ্ৰাইজ এটা আছে তোৰ কাৰণে। কি সাৰপ্ৰাইজ? সাৰপ্ৰাইজ নকওঁ। নামটো বিচাৰি পালো নহয়। কি কওঁ বে? নকওঁ। বল এ ভাই প্লিজ বে, এ ভাই কহ না বে। পাৰ্টি দিবিনে? দিবিনে নাই এইটো ক? তোক চিপছ এটা খুৱাই দিম দে। পলিচৰ চিপছ নহ'ব বে। ইমান ডাঙৰ কথা, তই যদি এইখিনি দি আমাক খোজ কঢ়াব বিচাৰ কেনেকে হ'ব বে? ঐ আ বল। ও ভাই রহ আবে কহ না। এই হিৰো কি হলে? তহঁত এতিয়া আহিব লাগে নেকি? গোটেই দিনটো কি সপোনে চাই থাকিবি নেকি তই? সপোনে চাই থাকে। নামটোতো নকলিয়ে। নামটো নকলিয়ে, দেখা দিছোন কি দেখাও আছে নেকি? দেখা। ও বে কেনেকা পালি বে? কেনেকে পালি? তই এটা কাম কৰ, তই পাৰ্টি চাৰ্টি একো দিব নালাগে। ভাই 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 প্লিজ প্লিজ বে ভাই প্লিজ। তাইৰ নামটো জনাৰ পিছত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াম নে নপঠিয়াম, মেছেজ দিওঁ নে নিদিওঁ, একোকে ভাবি পৰা নাছিলোঁ। নিজু শুন না, মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে জানো? কোনে? মানে কি কথা? এই সিদিনাখন লগ পাইছিলোঁ যে ল'ৰাটো, মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে চা না। আৰু এনেকৈ আমি ইজন সিজনৰ লগত বহুত মেছেজ কৰিলোঁ, কথা পাতিলোঁ আৰু কেইদিনমানৰ পিছত ইটো সিটোৰ নাম্বাৰো এক্সচেঞ্জ কৰিলোঁ। নজনাকৈ হৈ গ'ল সকলোবোৰ। ভাল লাগি গ'ল হঠাতে। তাৰ একমাত্ৰ এপলক দৃষ্টিয়ে যথেষ্ট আছিল মোৰ বাবে তাক ভাল পাই পেলাবলৈ। কিন্তু তাক হয়তো কথাখিনি কোৱাৰ মোৰ সাহস হোৱা নাছিল, এই ভয়তে যে আমাৰ বন্ধুত্বটো আমি হেৰুৱাই পেলাম বুলি। আৰু হয়তো সিও সেইবাবে মোক কথাখিনি ক'ব পৰা নাছিল। দিনে ৰাতিয়ে অনবৰতে তাৰ লগতে কথা, কিন্তু লাহে লাহে তাৰ মেছেজবোৰ কমকৈ আহিব ধৰিলে। তাৰ ষ্টেটাছবোৰো চাই কিবা বৰ দুখ লগা হ'ল। ল'ৰাটো যেন বিৰাট এটা দুখত আছিল। মই বহুত সুধিবও চেষ্টা কৰিলোঁ, কিন্তু সি নক'লে আৰু হঠাতে হোৱাটছএপো ডিলিট কৰি দিলে। মই বহুতবাৰ ফেচবুকতো তাক মেছেজ কৰিলোঁ, কল কৰিলোঁ, কিন্তু সি মোক এবাৰো ৰেচপণ্ড নকৰিলে।
ঐ কি হ'ল ইমান মন মাৰি আছ যে মোৰ মনটো বহুত বেয়া লাগি আছে অ' কি হ'লনো তোৰ আকৌ নাজানো বহুত দিন হ'ল তাৰ একো মেছেজেই নাই অনলাইনো অহা নাই মনটো একদমেই ভাল লগা নাছিল লগৰজনীৰ লগতো ভালকৈ কথা পাতিব পৰা নাছিলোঁ তাইক মই বহুত ভাল পাইছিলোঁ কিন্তু তাইক মোৰ মনৰ কথা কেতিয়াও খুলি ক'ব পৰা নাছিলোঁ নাজানো কিয় বা ভয় লাগিছিলে আৰু গোটেইখিনি কথা মোৰ লগৰজনক খুলি কৈছিলোঁ আৰু তাৰপিছত সি মোক এটা ক'লে কাম কৰিব পাৰ তাইক ক যে কি কয় মই তাইক ভাল পাওঁ বুলি সেইটো কাৰণে তই মানে এৰি দিছ আৰু মানে সেইকাৰণে কথা চথা নাপাতো বুলি ক তাইৰ তেতিয়া ৰিয়েকশ্যনটো চাব পাৰ নে কি ক অঁ কৰিছা হাতত কিতাপখন লৈ পঢ়িব বহিছিলোঁ হঠাতে তাৰ মেছেজ আহিল সি দিছিল মোক তোমাৰ লগত বহুত কথা আছে ময়ো সুধিলোঁ কি বুলি সি ক'লে আজিৰ পৰা আমি কথা নাপাতো বুলি আমি ইমানতে শেষ কৰোঁ মোৰ চকুৰ পৰা পানী ওলাই গ'ল আৰু ময়ো সুধিলোঁ কিয় সি মোক ক'লে যে মই তোমাক ভাল পাই পেলাইছোঁ আৰু মোৰ লগৰ এজনেও তোমাক ভাল পায় আৰু মই তাক হাৰ্ট কৰিব নিবিচাৰোঁ সেইবাবে আমি কথা পতা বন্ধ কৰোঁ ড'ণ্ট ৱৰি মই তোমাৰ লগত সদায় আছোঁ এণ্ড আমি বহুত ভাল ফ্ৰেণ্ড হ'ম আৰু আজি শুই নাযাবা আমাৰ শেষ কথা পতা আজি অলপ দেৰিলৈকে মেছেজ কৰিম ময়ো কান্দি কান্দি হ'ব বুলি ক'লোঁ আৰু সেইদিনাখন মনটো ইমান বেয়া আছিল যে মই ভালকৈ ডিনাৰেই কৰিব নোৱাৰিলোঁ আৰু তাৰ মেছেজৰ কাৰণে ৱেইট কৰি থাকিলোঁ তাৰপিছত তাৰ আকৌ মেছেজ আহিল আমি বহুত কথা পাতিলোঁ সুখৰ দুখৰ আৰু সিও মোক ক'লে যে ৰাতিপুৱাই কথা পাতিব মন গৈছে বুলি ময়ো ক'লোঁ যে তোমাৰ আশা মই পূৰা নকৰিম নে ৰাতিপুৱাৰ 5টা বাজিল আৰু সি মোক ক'লে পঞ্চি থেংক ইউ ছ' মাছ তুমি মোৰ লগত কথা পাতি ৰাতিপুৱাই দিয়াৰ বাবে ময়ো ক'লোঁ যে মোৰো মন আছিল বুলি তেতিয়া সি ক'লে এতিয়া হৈ যোৱা মিছ ইউ এনেতে সি ক'লে অনলি মিছ ইউ আৰু একো নোকোৱা মোৰ মনটোৱে জানো কিয় বা তাক তেতিয়াই আই লাভ ইউ কৈ পেলালে আই লাভ ইউ কওঁতে সি মোক ক'লে সঁচাকেনে নে এনে কৈ দিলা বুলি ময়ো ক'লোঁ অঁ সঁচাকে যিহেতু মই ইমান দিনে তাক ভাল পাই আছিলোঁ সিও আই লাভ ইউ কৈ শুই গ'ল মই তাক সুধিলোঁ কল কৰিবা নেকি সিও লগে লগে কল কৰিলে আৰু এনেকৈ আমি ফোনত লাইনত থাকি শুই গ'লোঁ